আজি এই মুহূৰ্তত আমি অসম চৰকাৰৰ যিটো সিদ্ধান্ত লৈছে 17 জুলাই তাৰিখে সেইটো আমি মানি ল'ব নোৱাৰোঁ। কাৰণে ল'ৰা ছোৱালীক এই স্কুলবিলাক আমি স্থাপন কৰিছিলোঁ, এই স্কুলবিলাকৰ অৱস্থা কি হ'ব লৈছে সেইটো যদি হয় তেনেহ'লে মাতৃভাষাৰ যিবিলাক নেকি ল'ৰা ছোৱালী তেখেতসকলে ডিপ্ৰাইভ হ'ব নেকি, তেখেতসকলে বঞ্চিত হ'ব নেকি? স্কুলসমূহ অতি শীঘ্ৰে প্ৰাকৃতিকৰণ কৰি পেলাই ল'ৰা ছোৱালীৰ ভৱিষ্যত গুণগত শিক্ষা লোৱাৰ ক্ষেত্ৰত তেখেতসকলে চিন্তা চৰ্চা কৰে। অসম চৰকাৰে যোৱা 17 জুলাই তাৰিখে যিটো এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো বড়ো সাহিত্য সভাই মানিব পৰা নাই। আজি আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষানীতি আহি আছে। এই ৰাষ্ট্ৰীয় শিক্ষানীতিত মাধ্যম সম্পৰ্কে তেখেতসকলে গাইডলাইন দিয়া আছে আৰু সেই মাধ্যম বড়ো মাধ্যমেই হওক বা অসমীয়া মাধ্যমেই হওক বা ভাৰ্নাকুলাৰ মিডিয়ামেই হওক খিলঞ্জীয়া লোকসকলৰ ভাষা উন্নতি কৰাৰ ক্ষেত্ৰত, ভাষা সংস্কৃতি উন্নতি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো গাইডলাইন আমি আদৰণি জনাইছোঁ আৰু সেইটো লাগু কৰিব। অহা বছৰৰ পৰা তেখেতসকলে এইটো চালু কৰিব বুলি কৈছে। তেখেতসকলে অধ্যয়ন কৰি আছে আৰু তেখেতসকলে গাইডলাইন উলিয়াব। আজি হঠাৎ আমি যিখিনি আশা কৰিছিলোঁ আমাৰ বড়ো মাধ্যম এতিয়া চালুকীয়া নহয়। 1963 চনৰ পৰা আমি আন্দোলন কৰি পেলাই বড়ো সাহিত্য সভাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাকে আদি কৰি আমাৰ যিবিলাক নেকি বৌদ্ধিক সমাজ আছে আৰু যিমান আমাৰ সহযোগী আমাৰ এই আছে সংস্থা আছে তেখেতসকলৰ আমি ঐক্যবদ্ধ সংগ্ৰাম কৰি পেলাই এই বড়ো মাধ্যমটো আমি প্ৰৱৰ্তন কৰিছিলোঁ। 1963 চনৰ পৰা আজি আহি আমি BTC চুক্তিৰ আধাৰত এই বড়ো ভাষাটো ভাৰত সংবিধানৰ 8ম অনুচ্ছেদৰ অন্তৰ্ভুক্ত হৈছে। আজি এই মুহূৰ্তত আমি অসম চৰকাৰৰ যিটো সিদ্ধান্ত লৈছে 17 জুলাই তাৰিখে সেইটো আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰ বহুতো ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ কলেজ আছে। সেই ভেঞ্চাৰবিলাক পাব্লিক মানি দি বনোৱা সেই স্কুলবিলাক এতিয়াও প্ৰাধিকৃত হোৱা নাই, প্ৰাধিকৰণ হোৱা নাই, প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই। আমি প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে, প্ৰাধিকৃত কৰাৰ কাৰণে অসম চৰকাৰক আমি বাৰে বাৰে দাবী দাৱাজ কৰি আহিছোঁ আৰু আজিও আমি দাবী দাৱাজ কৰি আছোঁ। আজি আমি এই অসম চৰকাৰৰ যিটো নেকি শিক্ষা বিভাগে সিদ্ধান্ত লৈছে যে এই মাহৰ পিছত কোনো এটা স্কুল বা পঢ়াশালী প্ৰাধিকৰণ কৰা নহয়। এই প্ৰাধিকৰণ নোহোৱাৰ ফলত বা যদি নকৰে তেনেহ'লে আমাৰ যিবিলাক নেকি অপ্ৰাধিকৃত আনপ্ৰভিন্সিয়েলাইজ স্কুল আছে সেই স্কুলৰ অৱস্থা কি হ'ব? আৰু আমি মাতৃভাষাই দি গুণগত শিক্ষা দিয়াৰ কাৰণে ল'ৰা ছোৱালীক এই স্কুলবিলাক আমি স্থাপন কৰিছিলোঁ, এই স্কুলবিলাকৰ অৱস্থা কি হ'ব? কাৰ ৰাইট টু এডুকেশ্যন এই যে এটা যে এজেণ্ডা লৈছে, কাৰ্যসূচী লৈছে, সেইটো যদি হয় তেনেহ'লে মাতৃভাষাৰ যিবিলাক নেকি ল'ৰা ছোৱালী তেখেতসকলে ডিপ্ৰাইভ হ'ব নেকি, তেখেতসকলে বঞ্চিত হ'ব নেকি? সেইকাৰণে আমি আজিৰ এই সভাই চিন্তা চৰ্চা কৰি আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই সিদ্ধান্তটো তেখেতসকলে উঠাই লয় আৰু তেখেতসকলে যাতে এইটো কোনো লাগু নকৰে বা নকৰে, আমাক জাপি নিদিয়ে, কম্পালচাৰিলি যাতে এইটো প্ৰৱৰ্তন নকৰে তাৰ কাৰণে আমি আশাবাদী। যদি গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ সিদ্ধান্ত লয় তেনেহ'লে যথেষ্ট ক্ষয় ক্ষতি হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ বড়ো সাহিত্য সভাৰ হৈ আমি অসম চৰকাৰক, শিক্ষা বিভাগক কৈছোঁ যে তেখেতসকলে এটা ভাল পদক্ষেপ লওক আৰু স্কুলসমূহ অতি শীঘ্ৰে প্ৰাধিকৰণ কৰি পেলাই ল'ৰা ছোৱালীৰ ভৱিষ্যত গুণগত শিক্ষা লোৱাৰ ক্ষেত্ৰত তেখেতসকলে চিন্তা চৰ্চা কৰে।